নমস্কাৰ। মই এটা বিশেষ কথাৰ কাৰণে আজি ভিডিঅ'টো বনাবলগীয়া হ'ল। বিশেষ কথা মানে কি, আমি প্ৰত্যেকেই জানো আমি ADRE গ্ৰেড 4 বা গ্ৰেড 3ৰ ইণ্টাৰভিউ আমি বহুতে দিছিলোঁ। আৰু মই ধৰক গ্ৰেড 4 উত্তীৰ্ণ হৈছোঁ আৰু কোনোবা এজন গ্ৰেড 3 হৈছে। তো মূল সমস্যাটো হৈছে কি, এতিয়া অভাৰলেপিং প্ৰব্লেম এটা সমস্যা, অভাৰলেপিঙৰ এটা সমস্যা এটা দেখা দিব যেন আমি অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে বহুতো ছ'চিয়েল মিডিয়াত বা তেনেকুৱাকৈ কথাখিনি ওলাইছে। আৰু মেইন কথাটো এতিয়া হ'ল, আমি অভাৰলেপিঙৰ সমস্যাটোৰ পৰা আমি দূৰ হ'ব লাগিব। কাৰণ কিয়, কিছুমানে গ্ৰেড 4ৰ 10 লেভেল বা 8 লেভেল দুটাতে পাছ কৰিছে, তাৰ উপৰিও তেওঁলোকে গ্ৰেড 3ৰ হায়াৰ ছেকেণ্ডেৰী লেভেল বা ড্ৰাইভাৰৰ যিসমূহ পদ আছিলে সেই পদসমূহতো উত্তীৰ্ণ হৈছে। তেওঁলোকে প্ৰত্যেকেই মাত্ৰ এটাত যিহেতু তেওঁলোকৰ চাকৰিটো কৰিব বা কৰ্মত নিয়োজিত হ'ব, আৰু যদি তেওঁলোকে 2টা বা 3টা তেনেকুৱা 20-30% কিছুমান প্ৰাৰ্থী 2টা-3টাত উত্তীৰ্ণ হৈছে আৰু 2টা-3টাতে অভাৰলেপিং সমস্যা হ'ব পাৰে ৰিজাল্টৰ সময়ত। গতিকে যিসকলে তেনেকুৱাকৈ 2টা বা 3টাত উত্তীৰ্ণ হৈ যায়, তেতিয়া তেওঁলোকে যিকোনো এটাতহে যিহেতু তেওঁলোকে কাম কৰিব, আৰু 1 বা 2টা তেওঁলোকে যি পাছ কৰি থৈছিলে সেইকেইটা ফলত মানে পাব লগা এজনে নাপাব। আৰু যিসকলে অনলি এটাত পাছ কৰিছে মাত্ৰ, তেওঁলোকৰ কাৰণে বহুত অসুবিধা হ'ব। আৰু যোগ্যজন মানে তেওঁ যোগ্য, কিন্তু যিহেতু তেওঁ বেলেগত যাব আৰু এজনে পাব লগাজন বঞ্চিত হ'ব, আৰু শেষত পোষ্টটো হয়তো ভেকেণ্ট হৈও ৰৈ যাব পাৰে। গতিকে চৰকাৰে এই আমাৰ গভৰ্ণমেণ্টে কি হিচাপে কেনেকুৱা পদক্ষেপ লয় হয়তো এতিয়া আমি গম পোৱা নাই, আৰু অফিচিয়েল নটিচ আহিব ভৱিষ্যতে। কিন্তু আমি আগতীয়াকৈ কিছুমান যদি এতিয়া ছ'চিয়েল মিডিয়াত অকণমান আমি পোষ্ট কৰোঁ বা তেনেকুৱা মাতো, আমাৰ ভাল হ'ব। ইতিমধ্যে আমাৰ গতিকে সকলোৱে জানো ৰিয়েল ফেক আছাম দাদা, তেখেতে ইতিমধ্যে এটা পদক্ষেপ হাতত লৈছে। তেওঁ পোষ্ট কৰিছে এই প্ৰব্লেমটোৰ বিষয়ে, আৰু বহুত তেনেকুৱা ইউটিউব চেনেলে এই কামটো কৰিছে। আৰু বহুতে আমি গতিকে প্ৰত্যেকজন কেণ্ডিডেটে, মই এজন আপোনালোকৰ মাজৰে কেণ্ডিডেট, আমি সকলোৱে এই সমস্যাটোৰ বিষয়ে মাতিব লাগিব। আৰু যোনে 2টা বা 3টাত পাছ কৰিছে তেওঁ মাতক, আৰু অনলি এটা পাছ কৰা সকলেও মাতিবই লাগিব। নহ'লে ভৱিষ্যতে এইটো এটা ৰিজাল্টৰ সময়ত এটা হয়তো সমস্যা হ'ব পাৰে বুলি আমি সকলোৱে মানে মনে কয়। গতিকে এই সমস্যাটোৰ বিষয়ে মাতিম, আৰু মই ডেছক্ৰিপশ্যনত কেনেকুৱাকৈ কি গোটেইখিনি মই এটা লিখি দিম, সেইটো আপোনালোকে চাব পাৰিব। আৰু সকলোৱে আমি একেলগে মাতিব লাগিব। ধন্যবাদ।